নমস্কাৰ, মোৰ ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আমি আলোচনা কৰিম যিসকল চৰকাৰী চাকৰিত নিযুক্ত হৈ আছে তেওঁলোকৰ মান্থলি চেলাৰীটো কিদৰে কেলকুলেশ্যন কৰা হয় সেই বিষয়ে আমি আলোচনা কৰিম। লগতে জুলাই মাহত 3% ইনক্ৰিমেণ্ট কিদৰে কেলকুলেশ্যন কৰা হয় সেই বিষয়েও আমি আলোচনা কৰিম। ভিডিঅ'টো বেছি দীঘল নহয়, টু দা পইণ্ট কথাখিনি আলোচনা কৰিম। আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চেলাৰী কেলকুলেশ্যন কৰাৰ সময়ত আমি জানিব লাগিব যে পে বেন আৰু গ্ৰেড পে। এই পে বেন আৰু গ্ৰেড পে এই দুটা মিলিয়ে হয় বেচিক পে, আৰু সম্পূৰ্ণ চেলাৰীটো নিৰ্ভৰ কৰে বেচিক পেৰ ওপৰতে। গতিকে আমি পে বেন আৰু গ্ৰেড পে এইটো আমি কেনেকৈ গম পাম যে আমাৰ চাকৰি এপইণ্টমেণ্ট পাওঁতে যিখন এপইণ্টমেণ্ট লেটাৰ থাকে তাতে পে ইন পে বেন বুলি পে বেনটো লিখা থাকে, আৰু গ্ৰেড পেটো কিমান হ'ব তাতে লিখা থাকে। গতিকে সকলো চাকৰিৰ কাৰণে গ্ৰেড পে বেন বেলেগ বেলেগ হ'ব। গতিকে থাৰ্ড গ্ৰেড হ'লেও বেলেগ হ'ব, ফ'ৰ্থ গ্ৰেড পোষ্ট হ'লেও গ্ৰেড পেটো বেলেগ বেলেগ হ'ব। গতিকে চাকৰি অনুযায়ী গ্ৰেড পে বেলেগ বেলেগ। আকৌ পে বেনটো এইটো যেতিয়া ইনক্ৰিমেণ্ট লাগে তেতিয়া পে বেনটো বৃদ্ধি হৈ গৈ থাকে। ধৰি লোৱা হৈছে পে বেন 14,000 টকা আৰু গ্ৰেড পে 7,400 টকা। গতিকে পে বেনটো সলনি হৈ থাকে, কিন্তু ইনক্ৰিমেণ্টৰ লগে লগে পে বেনটো বৃদ্ধি হৈ গৈ থাকে, কিন্তু গ্ৰেড পে একে থাকে। গতিকে পে বেন আৰু গ্ৰেড পে এই দুটা লগ হৈ পেলাই হ'ব বেচিক পে। গতিকে পে বেন 14,000 টকা আৰু গ্ৰেড পে 7,400 টকা, বেচিক পে হ'ব 21,400 টকা। প্ৰথমে আমি ধৰি ল'লোঁ পে বেন। পে বেন আমি ধৰি লৈছোঁ 14,000 টকা। গতিকে বেলেগ বেলেগ চাকৰিৰ ক্ষেত্ৰত এইটো বেলেগ বেলেগ হ'ব, আৰু চাকৰিটো যিমানে বাঢ়ি গৈ থাকিব ইনক্ৰিমেণ্ট লাগি গৈ থাকিব, এইটো বৃদ্ধি হৈ গৈ থাকিব। গতিকে আপোনাৰ নিজৰ পে বেন কিমান সেইটো আপোনাৰ বিভাগৰ একাউণ্টেণ্টৰ পৰা জানি ল'ব পাৰিব। গতিকে ইয়াৰ পিছত আহিব গ্ৰেড পে। গ্ৰেড পে আমি ধৰি লৈছোঁ 7,400 টকা। গতিকে এই পে বেন আৰু গ্ৰেড পে এই দুটা মিলি হ'ব বেচিক পে। বেচিক পে, গতিকে বেচিক পে হ'ব 21,400 টকা। গতিকে এই বেচিক পেৰ ওপৰতে সম্পূৰ্ণ চেলাৰীটো হ'ব। গতিকে আমি বেচিক পে পাই গ'লোঁ 21,400 টকা। এতিয়া বেচিক পেৰ পিছত আহিব ডি এ। ডি এ মানে হৈছে ডিয়াৰনেছ এলাউন্স। ডিয়াৰনেছ এলাউন্স 21,400, বৰ্তমান ডিয়াৰনেছ এলাউন্স হৈছে 42%। গতিকে 42% হ'ব 21,400 টকাৰ 42% হ'ব। আমি কেলকুলেটাৰ মাৰি পেলাই উলিয়াই দিছোঁ। 21,400 × 42%। গতিকে আমি দেখা পাইছোঁ যে 8,988 rupees। এতিয়া আহিব হাউচ ৰেণ্ট এলাউন্স। গতিকে বৰ্তমান হাউচ ৰেণ্ট এলাউন্স হৈছে 7%। গতিকে যদি মেট্ৰ' চিটি হয় তেতিয়াহ'লে হাউচ ৰেণ্টটো 10% হয়। গতিকে অন্য ঠাইত 7% হয়। গতিকে 21,400ৰ 7% হ'ব 1,498। ইয়াৰ পিছত আহিব মেডিকেল এলাউন্স। মেডিকেল এলাউন্স 600 টকা। এইটো সকলো চাকৰিৰ কাৰণে 600 টকাই। গতিকে মেডিকেল এলাউন্সৰ পিছত আহিব চাৰ্জ এলাউন্স। গতিকে যদি আপুনি কোনো অনুষ্ঠানৰ মুৰব্বী হয় তেতিয়াহ'লে আপুনি এটা চাৰ্জ এলাউন্স পায়। চাৰ্জ এলাউন্সটো ইয়াতে প্লাছ হ'ব। গতিকে আমি ইয়াত
ধৰি দিয়া নাই, গতিকে বিভিন্ন অনুষ্ঠানৰ চাৰ্জ এলাউন্সবিলাক বেলেগ বেলেগ। গতিকে ইয়াৰ পিছতো আহিব আদাৰ এলাউন্স থাকে। গতিকে আদাৰ এলাউন্স যদি আপোনাৰ আদাৰ এলাউন্স পায়, মানে সাধাৰণতে চিভিল চাকৰিবিলাকত আদাৰ এলাউন্স নাথাকে, কিন্তু ডিফেন্সত থাকে, ৰাইফল এলাউন্স থাকে বা ৰেচন মানি থাকে। গতিকে সেই ক্ষেত্ৰত যিমান পায় ইয়াতে প্লাছ হ'ব। গতিকে এইটো এতিয়া এই গোটেইখিনি যোগ কৰাৰ পিছত হ'ব গ্ৰছ পে। ইয়াত টোটেল হ'ব গ্ৰছ পেটো। আমি টোটেল মাৰি দিছোঁ ইয়াতে কেলকুলেটাৰতে, খুব সোনকালে হৈ যাব। 988 plus 1498 plus 600, এতিয়া 32,486 এইটো হৈছে গ্ৰছ পে। এই গ্ৰছ পেৰ পিছত আমি এইটো গ্ৰছ পে হ'ল, এতিয়া এইটো আমাৰ একাউণ্টত কিন্তু নোসোমায়, ইয়াৰ পৰা কাটিং হয়। গতিকে এতিয়া এই কাটিংটো ডিডাকশ্যন কিমান হ'ব চাওঁ। ডিডাকশ্যন হয় আপোনাৰ এতিয়া NPS আৰু এটা কেটেগৰী আছে GPS। গতিকে আমি NPSটো কৰি লৈছোঁ। NPSৰ কাটিঙৰ ফৰ্মুলা হৈছে এই বেচিক পে আৰু DA, এই দুটা আমি প্লাছ কৰিব লাগিব। ইয়াৰ এই বেচিক পে আৰু DA 10% NPSত কাটিং হয়। গতিকে আমাৰ বেচিক পে হৈছে 21,400 প্লাছ 8988। ইয়াৰ আমাৰ 10% যাব, 10%। গতিকে আমাৰ 10% হৈছে 3038.8। গতিকে হৈছে 3038.8। গতিকে এটা আমাৰ 3039 হ'ব, 3039। তাৰপিছত হ'ব আমাৰ GIS 200 আৰু PTax বুলি এটা আছে, PTax 208। গতিকে এইকেইটা টোটেল হ'ব ৰিডাকশ্যনত 9,17, 3,4,4। গতিকে 3,447 টকা এইটো আমাৰ ডিডাকশ্যন হ'ব। এইটো আমাৰ গ্ৰুছ চেলাৰীৰ পৰা মাইনাছ হ'ব। গ্ৰুছ চেলাৰী 3,447। গতিকে 16 7 গ'ল 9, 3 16 9। এইটো হ'ল নেট চেলাৰী। গতিকে ডিডাকশ্যন গ'ল আমাৰ 3,447। গতিকে আমাৰ যিটো একাউণ্টত সোমাবলগীয়া টকা আছে নেট চেলাৰী হৈছে 29,039। সেইটো হ'ল আমাৰ চেলাৰী ষ্ট্ৰাকচাৰ। গতিকে ইয়াত যদি আমাৰ ডিডাকশ্যনত যদি GPF হয়, তেতিয়াহ'লে GPFৰ ক্ষেত্ৰত পাৰ্চেণ্টৰ কোনো নাথাকে। তেওঁ নিজে যিমান টকা কাটে, কোনোবাই 3,000, কোনোবাই 4,000, কোনোবাই 5,000। গতিকে যদি GPF হয় তেতিয়াহ'লে তেওঁ যদি ধৰি লৈছোঁ 5,000 কাটিছে, তেতিয়াহ'লে এইটো GIS আৰু PTaxটো ইয়াতে যোগ হ'ব 408। গতিকে 5,400 এইটো হ'ব, আৰু এইটো গ্ৰুছ পেৰ পৰা এইটো মাইনাছ হ'ব। এইটো হৈছে GPF। এতিয়া আহকচোন আমি চাওঁ ইয়াৰ 3% ইনক্ৰিমেণ্টটো কেনেকৈ লাগে। গতিকে আমাৰ ইয়াতে আছিলে যে বেচিক পে আমাৰ 21,400। গতিকে আমাৰ পে'মেণ্টটো আছিলে, আমাৰ পে'মেণ্ট আছিলে আমাৰ 14,000 টকা, 14,000 টকা। আৰু গ্ৰেড পে আছিলে, পে'মেণ্ট হ'ল 14,000, গ্ৰেড পে হ'ল
7,400 গতিকে আমাৰ আছিলে এইটো হ'ব 21,400 বেচিক পে গতিকে আমাৰ 3% ইনক্ৰিমেণ্টটো লাগিব এই 21,400 গতিকে এইটো 14,000 আমি 21,400 into 3% 3% দেখিছে 642 টকা হৈছে গতিকে 642 টকা আমি 3% 642 হৈছে কিন্তু এইটো ৰাউন্ড ফিগাৰত লিখিব লাগিব নেক্সট ৰাউন্ড ফিগাৰ 650 গতিকে এই 650 টো ইয়াৰ লগত যোগ হৈ যাব সৰি 14,650 এইটো হৈ গ'ল আমাৰ 14,650 এইটো হ'ব পেমেণ্ট আমাৰ 14,000 হ'ব 14,650 আৰু আমাৰ গ্ৰেড পে আছিলে গ্ৰেড পে হ'ল 7,400 এই দুটা মিলি হ'ব আমাৰ বেচিক পে তো বেচিক পে হৈ গ'ল আমাৰ 22,050 টকা এই বেচিক পেৰ ওপৰত বাকি সিস্টেম একেটাই আগত যেনেকৈ আমি ষ্ট্ৰাকচাৰটো কৰিছিলো চেলাৰী ষ্ট্ৰাকচাৰটো এনেকুৱাই থাকিব কিন্তু আমাৰ 3% টো আপোনালোকে নিশ্চয় বুজিব পাৰিছে যে কেনেকৈ আহিছে আমাৰ 3% টো বেচিক পেৰ পৰা 3% হ'ব 3% টো গৈ আমাৰ পে বেণ্ডত যোগ হ'ব যেনেকৈ ইয়াত আহিছে আমাৰ বেচিক পেৰ 21,400 টকাত 3% হৈছে 642 টকা গতিকে 642 টকাটো নেক্সট ৰাউন্ড ফিগাৰ 650 টকা গতিকে আমি 14,000 ৰ লগত 650 টো যোগ হৈ যাব গতিকে পেমেণ্ট আমাৰ 14,000 ৰ পৰা ইনক্ৰিমেণ্ট লাগি পেমেণ্টটো বৃদ্ধি হৈ গ'ল 14,650 লৈকে বাকি আমাৰ গ্ৰেড পে 7,400 আছিলে গতিকে আমাৰ বেচিক পে হৈ গ'ল 22,050 টকা আশা কৰিছো ভিডিঅ'টো চাই আপোনাৰ চেলাৰী ষ্ট্ৰাকচাৰটো ভালদৰে বুজিব পাৰিছে আৰু 3% ইনক্ৰিমেণ্ট কেনেকৈ বৃদ্ধি হয় সেইটো ভালদৰে বুজিব পাৰিছে ধন্যবাদ